মই পাই গ'লোঁ ফেঞ্চি মেইন পইণ্টটো। সেনেকৈ মই এতিয়া মই ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে গ'লে মই লাখটকীয়া পাই যাম। লাখটকীয়ালৈ সেনেকৈ যাব পাৰি, লাখটকীয়ালৈ সেনেকৈ যাব পাৰি। এতিয়া গৈ আছোঁ লাখটকীয়ালৈ। মই ৰাইট চাইডে ঘূৰি পেলাই গ'লে লাখটকীয়া পাই যাম। মানে ওচৰা ওচৰি হৈ যায়, সেইকাৰণে মানুহখিনি বৰ বেছি ভিৰ ভাৰ হয়। চব বস্তুখিনি ওচৰা ওচৰি হয়। কাপোৰ কিনিলে যদি আপোনাৰ মোবাইলৰ কিবা লগা আছে বা ইলেক্ট্ৰনিক্স কিবা কিবি লগা আছে তাহলে ইয়াতে পাই যাব। এতিয়া প্ৰাইচবিলাক কম হয়। তো আকৌ এটা নতুন পাবলৈ চৰকাৰে মই জনাইছোঁ। তো নেক্সট ভিডিঅ'টো যদি চালে আপোনালোকে গমে পাইছে। তো মই লাখটকীয়া আহিম বুলি পেলাই কৈছিলোঁ। তো মই এতিয়া লাখটকীয়ালৈ ভিতৰত সোমাই গৈ আছোঁ। এইপিনে ফুডৰ দোকান কিবা কিবি ফাষ্টফুড টাইপত এইবিলাক আল্টিমেট আছে। আৰু যি চেণ্ডেলৰ দোকান দেখিছোঁ মই, চেণ্ডেলৰ দোকান দেখিছোঁ এইফালে দেখিছোঁ যে চেণ্ডেলৰ দোকান বেছি আছে। আৰু ওপৰতে কিবা পেপাৰ চেপাৰ তেনেকুৱা লাগিছে, ভাল লাগিছে চিনাৰীটো। তো দিনত আহিলে অকণমান বেছি ভাল হ'লে পৰে মজা। দিনত আহিলে অকণমান ভাল হয়। এতিয়া মানে আন্ধাৰ আন্ধাৰ দেখা পাব, হোৱাইট এংগুল কৰি আছোঁ। আৰু এনেকুৱা ছানলাইট থাকিলে ভাল আৰু বস্তুবিলাক কৰিবৰ কাৰণে, ছানলাইট থাকিলে ভাল আৰু বস্তুটো দেখুৱাবৰ কাৰণে। এতিয়া আন্ধাৰে হ'ল, প্ৰায় আন্ধাৰে হৈছে বাৰু, কিন্তু কমপ্লিটলি আন্ধাৰ হোৱা নাই। চাওঁ যদি মই এতিয়া ৰেকৰ্ড কৰিছোঁ গমেই পোৱা নাই আন্ধাৰ হৈছেনে ভিডিঅ'টো ভাল হৈ আছে, এতিয়া গমেই পোৱা নাই। হ'লে মই ভিডিঅ'টো কৰি পেলাই গৈ আছোঁ। মছজিদ ভাল লাগিছে মছজিদটো, মছজিদটো বৰ ধুনীয়া লাগিছে মছজিদ। এণ্ড এইপিনে হাৱা চলি আছে, এইপিনে হাৱা নাই, কিন্তু এইপিনে হাৱা আহি আছে, ভাল হাৱা মাৰি আছে। আৰু বৰষুণ আহিব নেকি ৰাতিলৈ। ভাল লাগিছে, এতিয়া গাটো ভাল লাগিছে। খোজকাঢ়ি পেলাই হাৱা মাৰি থাকিলে ভাল লাগে। তো আগত এইপিনে ভিৰ ভাৰ নহয় বাৰু বেছি, কাৰণ এক্সেচৰি বস্তু থাকে। মানুহখিনি মেইনলি বজাৰটো তাতে হয় ন, তাৰ পৰা বস্তুবিলাক কিনে। দেখিবলৈ এনেকুৱা টাইপত সেইখিনি মানুহ আছে বাৰু, যথেষ্টখিনি মানুহ নোহোৱা নহয়। তো ওপৰতে এইটো যে এইটো কি প্লাষ্টিকৰ টাইপৰ বস্তু, এইটো ভাল লাগিছিল। এটা চাউণ্ড এটা আহি আছে ধুনীয়াকৈ, যেতিয়া বতাহ বলিলে গম পায় আৰু হাৱা কিমান মাৰি আছে। এইটো দেখিছে কিমান ধুনীয়াকৈ আহিছে, কিন্তু গাত যদি লগা নাই, কিন্তু সেইটো কাৰণে ফিল কৰিব পাৰি এতিয়া হাৱা মাৰি আছে। আল্টিমেট গৰম, আল্টিমেট গৰম হৈছে। খোজকাঢ়ি পেলাই যদি ভিডিঅ' বনাই পেলাই আহিছোঁ। প্ৰায় মই 2 কিলোমিটাৰমান ঘূৰিলোঁ চাগে, 2 কিলোমিটাৰমান ঘূৰিলোঁ। চব ঘূৰিয়ে আছোঁ। এইপিনে হয় এইখিনি লাখটকীয়া এইখিনি হয়। মই দোকান এখন বিচাৰি আছোঁ, মই জেবি কৰিছোঁ, এইখিনিতে আছিলে জেগা সম্ভৱ, কিন্তু ক'ত আছে ভালকৈ নাজানো। তাৰ পৰা মই কিবা বস্তু অকণমান কিনিব লাগিব, চাই লওঁ। আৰু কেইদিনমান পিছত ভাবিছোঁ পইচা পাতি আহিলে গ্ৰুপ এটা ল'ম বুলি পেলাই। চাওঁ কি হয়, যদি পইচা পাতি মিলে তেতিয়া গ্ৰুপ এটা ল'ব লাগিব। গ্ৰুপ এটাৰ কাৰণে আমাৰ বিৰাট ইম্পৰ্টেণ্ট হৈ আছে। তো সেইটো হ'লে আপুনি মটৰ ব্লগিং দেখা পাব। আহোঁতে যেতিয়া মই ৰুমৰ পৰা ওলাই আহিছিলোঁ, তেতিয়া মটৰ ব্লগিং কৰি আহিব পাৰিলোঁ, কিন্তু মোবাইলটো সেনেকৈ ধৰি পেলাই কেনেকৈ আহিব। এনলি মোবাইল মাত লগাই পেলাওঁ, হেলমেটত লগাই পেলাই ব্লগিং কৰিব পাৰি, সেনেকুৱা বেষ্ট হয় ব্লগিঙৰ কাৰণে। কিন্তু এনেকৈ ষ্টেবল নহয় বস্তুটো, কাৰণ কেমেৰাটো মোৰ এপলৰ নহয় কেমেৰাটো, ফোনটো কাৰণ মোৰ এপলৰ নহয় ফোনটো। এপলৰ হ'লে বস্তুটো ষ্টেবল হয়, এইটো ষ্টেবল নহয়, লৰি থাকে বস্তুবোৰ। তো লৰি থাকিলে আপোনালোকে চাই পেলাই ভাল লাগিব। এতিয়া ব্লগিং বনাই আছে যে এইবিলাক এইটো লৰি আছে, ইমান স্মুথ নহ'ব বস্তুখিনি। আপোনালোকে হ'লেও চাব বাৰু, চাই পেলাই যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেক কৰিব, আৰু শ্বেয়াৰ কৰি দিব বেছিভাগ। আপোনালোকে যদি চাই যদি ভাল পায় তেতিয়াহ'লে বহুত অকণমান শ্বেয়াৰ কৰিব, তেতিয়াহ'লে মই অকণমান সহায় পাম, আপোনালোকৰ মৰমৰ চাপৰ্ট লাগিব। তো মই গৈ আছোঁ এতিয়া, মানে কি যোনটো ৰেল লাইন হয়, মই আগতে আহিছিলোঁ ন, ৰেল লাইনটো মই দেখুৱাব চেষ্টা কৰিম। এতিয়া চব্জি মাৰ্কেট বহে এখন, এইপিনে যাব লাগিব চাগে। এইটো হৈছে মছজিদটো, ভাল বনাইছে, বহুত ধুনীয়া হয়। যোনটো ৰূপটো বা স্থানটো আছে সেইটো মজা লাগিছে। তো এতিয়া
সেইটোৱে হ'ব চাগে এইটো সেইটোৱে ফ্ৰুট চুইটছ এইবিলাক বহা ফল চল পাচলি বজাৰ বহে ভালেখিনি পাচলি বজাৰ বহিছে এইটো ওচৰতে হয় বস্তুখিনি ভিতৰত হ'ল হা সেই বস্তুৰ দাম কেনেকৈ সুধি চাব লাগিব এবাৰ আহোঁ আকৌ আগৰ পৰা এনেকুৱা বস্তু পায় আন্ধাৰ পাব কাৰণ এতিয়া পোহৰ নাই যে ৰেল আহিছে তাকে এখন মাৰিছে ৰেল আহিছে এই আহিলে দেখাব পৰা মই ভিতৰৰ পৰা আহোঁ এইফালে ইয়াৰ পৰা ওলাই যাওঁ বহুত টাইম লগ কৰিলোঁ তো অকণমান ভাগৰ লাগিছে মেইনলি মোক ATM লাগে এটা ATM পইচাও ল'ব লাগে ATM পোৱা নাই মই ATMটো বিচাৰি আছোঁ এতিয়া মই আগত আছে চাগে আগত আছে সেইদিনাখন মানে কি আহোঁতে পইচা চৰ্ট হৈছিলে অকণমান সেইকাৰণে আগৰ পৰা গৈ পেলাই মই পইচা ওলাইছিলোঁ কালি দেখিব এনেকুৱা টাইপ এইপিনে চাইড থৈ দিছে মানুহৰ যথেষ্টখিনি ভিৰ আছে এইখিনি আৰু মানে কি ছেপাৰেট হ'লেও আজিকালি মানুহখিনি নাথাকে বুলি কিন্তু মানুহখিনি যথেষ্টখিনি মানুহ আছে ইলেক্ট্ৰনিক্সৰ মাৰ্কেট হয় যিখিনি বস্তু পাই যায় ইলেক্ট্ৰনিক্সৰ বস্তুবিলাক পাই যাব ইয়াতে এইপিনে মই অকণমান আগৰ পৰা কিনিছিলোঁ তো ইয়াতে মই গৈ আছোঁ আৰু ফ্ৰণ্ট ৰাস্তালৈ বেছি দূৰ নাই অকণমান গ'লে ফ্ৰণ্ট ৰাস্তাটো পাই যাম যোনটো সেইখিনি নামটো পাহৰিলোঁ নহয় কিবা আছিলে নামটো মই পাহৰি গ'লোঁ মই মন পৰিলে গৈ আছোঁ গৈ পেলাই তো ৰহুনৰ পাহাৰ কৰি দিছে তেওঁ ৰহুনৰ পাহাৰ বনাই দিছে ৰহুনৰ দাম বহুত হৈছে এইকেইদিন তো সেইদিনাখন মই বজাৰত গৈছিলোঁ মই বজাৰৰ পৰা ৰহুন আনিম বুলি ভাবিছিলোঁ কিন্তু ৰহুনৰ যিটো দাম দেখি পেলাই মই গুচি আহিলোঁ হ'ব নালাগে কমাই আনিছোঁ 1 কেজি আনিম বুলি ভাবিছিলোঁ কিন্তু ৰহুনৰ দামটো ভাবিছোঁ কমাই দিব কেজি ল'লে নাই দাম নকমাই ৰহুনৰ দাম বাঢ়িছে বোলে সেইকাৰণে আৰু হ'ব একো নাই ঠিক আছে উপায় নাই তো সেইখিনি পাই গ'লোঁ আৰু সেইখিনি সম্ভৱ পল্টন বজাৰ চৰি পাহৰিছিলোঁ মই পল্টন বজাৰ হয় মানে কি এইখিনি ফেঞ্চিয়ে পৰে কিন্তু অকণমান গ'লে পল্টন বজাৰ পাই যায় বেছি দূৰ নহয় পল্টন বজাৰতে মোটামুটি 500 মিটাৰমান হ'ব চাগে তো ইয়াৰ পৰা ICICI বেংক দেখিছোঁ ATM আছেনে নাইবা চাব লাগিব পইচাটো ওলাব পাৰিলে ভাল হ'ল ওচৰত গৈ পেলাই ব্লগিং কৰিব নাই চাওঁ কি হয় আচলতে সেইটো পাৰে পাৰ হৈ ল'ব লাগিব আচলতে এইটো পাৰে মানে কি নাই এতিয়া মানে দেখিছোঁ মই HDFC চাগে HDFC বেংক হ'ব চাগে দেখিছোঁ সেইটো আমাৰ আহিছে নাজানো কিন্তু HDFC বেংকৰ সেইটো দেখিছোঁ মই ATM হ'ব চাগে সেইদিনাখন মানে কি তাৰ পৰা উঠোৱা নাছিলোঁ সেইদিনাখন তাৰ পৰা উঠোৱা নাছিলোঁ ওপৰত উঠি ল'লোঁ আৰু সেনেকৈ যোৱা অসুবিধা হয় এনে গাড়ী চলিয়ে আছে ৰাস্তা পাশতে অকণ সাৱধান হ'ব লগা হয় চাই লওঁ গম পাওঁ HDFC পৰা নৰওঁ মই SBI পৰা বিলং লাগিব ৰাস্তাটো খেতি পৰাই আছে মই ভুল কৰিলোঁ পাৰ হৈ পেলাই ৰাস্তাটো খেতি পৰাই আছিলে ন মই পাহৰিছোঁ ৰাস্তাটো খেতি পৰাই যাই ল'ব ATMৰ পইচা ওলালে পাছত লগ পাই আছোঁ মই ATMৰ পৰা পইচা ওলালোঁ এতিয়া আকৌ সেই গলিতে সোমাইছোঁ য'ত মোবাইলৰ পাৰ্ট ইলেক্ট্ৰনিক্সৰ বস্তুবিলাক পায় তাতে সোমাইছোঁ সিহঁৰ অকণমান খাওঁ বুলি উঠিছোঁ খাই পেলাই লগটো তাৰপিছত শেষ কৰিম তাৰপিছত এগিলাছ বনাইছোঁ বৰফ নিদিবি দেই আৰু নেমু দিবি হে নেমু বহুত দাম পৰিছে আৰু আন্ধাৰো হৈ আহিছে এতিয়া ব্লগটো আৰু সম্ভৱ কথা নহয় কাৰণ আন্ধাৰ হৈছে তো আন্ধাৰত বস্তুবিলাক দেখাই নাপাব তো ভাবিছোঁ ব্লগটো ইয়াতে শেষ কৰোঁ বুলি আপোনালোকে ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ শ্বেয়াৰ কৰিব অকণমান তো কুঁহিয়াৰ অকণমান খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকৰ তো লগ পাই আছোঁ মানে কি ব্লগটো শেষে কৰিম আজি তো আৰু এদিন আহিব চেষ্টা কৰিম মই মানে কি দিনত আহিব চেষ্টা কৰিম তো ব্লগটো ইয়াতে শেষ কৰোঁ যদি আপোনালোকে চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আজিলৈ একো নাই ধন্যবাদ ৰাতিৰ মাৰ্কেটখন এনেকুৱা দেখি
বাকী লাইট চাইট দিছে কিন্তু মেইন হ'লে অকণ আন্ধাৰ হ'ব। তাতে মাৰ্কেটখন অকণমান দেখুৱাব চেষ্টা কৰিম। মই এদিন আহিম বাৰু, তাতে মাৰ্কেটখন অকণ ভালকৈ দেখুৱাব চেষ্টা কৰিম। যেতিয়া ফুল্লি লাইট চাইট দিব তেতিয়াহ'লে ভাল লাগিব চাগে। এতিয়া সন্ধিয়া হোৱা নাই, তো লাইটবিলাক কৰিছে। এইখিনি টাইমত ব্লগ বনোৱা বহুত অসুবিধা হয় আৰু এইখিনি টাইমত গাড়ী চলাব বহুত অসুবিধা হয়। দেখিবলৈ এনেকুৱা টাইপ, এনেকুৱা দেখা গৈ আছে। আৰু যোনটো মই লাখটকীয়াৰ গলিৰে সেনেকৈ গৈ আছোঁ। মেইনলি মছজিদটো ভাল লাগিছে দেই, লাইটিং ধুনীয়া ধুনীয়া লাইটিং কৰিছে, গ্ৰীণ কালাৰৰ লাইটিং দিছে, তো ভাল লাগিছে। Some little moments it was easy just feeling alive.